दिनैनि रादाबखौ फरायदों आं देबिका बर'आ बर'फोरनि मोनसे गिदिरथार जेंना होनना बुङोब्ला जों बयबो मिथिगौ बड'लेण्डनि जेंनाखौ दिनै क'क्राझारनि मोनसे खौरांगिरि मेलाव पिपल जइन्ट एक्शन कमिटि फर बड'लेण्ड मुभमेन्टआ बर'फोरनि जेंनाखौ सरकारा थाबैनो बोस्रांनांगौ होनना दाबि दैखांदों। खुंथायनि गोहोआव थानाय बिजेपि सरकारा आलादा रायजो बड'लेण्ड आरो बर'फोरनि जेंनाखौ थाबैनो बोस्रांनायनि राहा लानांगौ होननानै बृहस्पतिबाराव दाबि दैखांदों पिपल जइन्ट एक्शन कमिटि फर बड'लेण्ड मुभमेन्टआ। क'क्राझार प्रेस क्लाबाव दिनै PJACBM नि बानजायनायाव खुंफुंनाय मोनसे खौरांगिरि मेलाव पिपल जइन्ट एक्शन कमिटि फर बड'लेण्ड मुभमेन्टनि गाहाय लिंथुमगिरि राकेश बर'आ बुङो दि हादोरनि खुंथाय गोहोआव थानाय बिजेपि सरकार आरो आसामनि खुंथाय गोहोआव थानाय सन'वाल सरकारा थाबैनो आलादा रायजो बड'लेण्ड NDA-B प्रग्रेसिभनि जेंनाजों लोगोसे सा सानजा रायजोनि गुबुन गुबुन उदखारिफोरनि जेंनाखौ बोस्रांनायनि थाखाय राहा लामा लानांगौ होननानै गोख्रों दाबि दैखांदों। People Joint Action Committee for Boroland Movement এটা ইনক্লুসিভ সংগঠন, এটা পিপল সংগঠন এক্সক্লুসিভলি বিশেষ কৰি আমি স্থায়ী শান্তিভাৱে এই প্ৰস্তাৱিত বড়োলেণ্ডত আমি কাম কৰি আছোঁ। বিগত 9 বছৰত আমি সকলো বিশেষ কৰি বড়োলেণ্ডীয় অঞ্চলত যি এটা উগ্ৰবাদী হওক ইনসার্জেন্সি সমস্যা হওক আর্ম অর্গানাইজেশন যে আলোচনা দি স্থায়ী সমাধান ভারত সরকারে কৰিব লাগে তার আমি দাবি জানাই আহিছোঁ। আজি সকলে জানে পিপল জইন্ট অ্যাকশন কমিটি ফর বড়োলেণ্ড মুভমেন্ট এক্সক্লুসিভলি NDA-ৰ ইস্যুটো লৈ পেলাই আমি আমাৰ জন্ম লৈছিলোঁ। 2003 চনত BTA চুক্তি হৈছে, সিজফায়াৰ হৈছে NDA-ৰ 2005 চনত। তো আমি এটা চেষ্টা চলাইছিলোঁ। এই বিগত 9 বছৰত আমি ভাৰত চৰকাৰলৈ আমি দাবী জনাই আহিছিলোঁ যে সোনকালে সলিউশ্যনটো হ'ব লাগে। আপোনালোকে সকলোৱে জানে এই সলিউশ্যনটো আজিলৈকে হোৱা নাই, কিন্তু এই বিগত দিনবিলাকত আমি ভাৰত চৰকাৰৰ আমি কিছুমান পদক্ষেপটো আমি দেখিবলৈ পাইছোঁ, তাৰ আমি আদৰণি আমি জনাইছোঁ। আৰু যি কথা ইহঁতে কৈছে এটা আস্থা দিছে, এইটো কেৱল আস্থা হৈ নাথাকে, ফলৰূপে পৰিণতি হয়, এইটো আমি আশা কৰিছোঁ। ইয়াৰ কাৰণে আজি আমি ভাৰত চৰকাৰলৈ এপিল কৰিছোঁ, আহ্বান জনাইছোঁ, সোনকালে যি সংগঠনবিলাকে ভাৰত চৰকাৰৰ লগত সিজফায়াৰত আছে, কথা চলি আছে, তাক এক্সপ্লেইন কৰি পেলাই আলোচনা কৰি সমস্যাটো